72 সংখ্যক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত আজি মিউজিক আৰোহণ মিউজিক একাডেমীৰ সৌজন্যত ইয়াত শিল্পী দিৱস অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। বৃহত্তৰ অঞ্চলৰ সকলো যুৱক যুৱতীক সামৰি এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। সংগীত প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত প্ৰায় 150 মান স্থানীয় যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত আৰোহণ মিউজিক একাডেমীৰ সৌজন্যত আকৌ এনেদৰে অনুষ্ঠান অনুষ্ঠিত হ'ব। সেয়েহে আমি আজি এটা কথা গৌৰৱেৰে ঘোষণা কৰিব পাৰোঁ যে আৰোহণ মিউজিক একাডেমীৰ সৌজন্যত যি শিল্পী দিৱস অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানটোত এই অঞ্চলৰ তথা মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিম এই প্ৰতিযোগীসকল প্ৰতিযোগিতাত সফল কৰকেই বা নকৰক, উদূৰ ভৱিষ্যতে এই মহান শিল্পীজনৰ আদৰ্শ অনুপ্ৰাণিত হৈ অসমখনক আগবঢ়াই নিব বুলি আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাম।